আহিল আয়ু মানে কি খেলত চেলচেলি খালি দুপাই না ছাৰ আহি গ'ল ফণী ফুকন ছাৰ আহি গৈছে আৰু আপোনালোকক দেখাই আছোঁ ছাৰক কিন্তু ছোৱালী আছে এইবিলাক চেলচেলি আছে মানে ফণী ফুকন ছাৰৰ লগত ফটো উঠিলেও ধুনীয়া মানুহটো একদম ধুনীয়া আচলতে বঢ়িয়াকৈ আহে উঠে বুলি কৈছে বহুতে বেছি ভাল লাগিল হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল তো নমস্কাৰ সকলোকে তো বহুত দিনৰ মূৰত তো আজি মানে বঙাইগাঁও গৈ আছোঁ আৰু ৱাটাৰ পাৰ্কত গৈ আছোঁ আৰু ৱাটাৰ পাৰ্কত গৈ অলপ গা ধুই অলপ তাতে গৈ সকলো কথা কৈ আছোঁ কিমান টিকেট কি সকলো কথা কৈ আছোঁ আৰু ভিতৰত সকলোকে চাই থাকক তো দেখাই আছোঁ আহি পালোঁ ইক' পাৰ্ক আৰু ইক' পাৰ্কৰ ভিতৰতে আছে ৱাটাৰ পাৰ্কখন এতিয়া আমি টিকেট কাটিম আৰু টিকেটৰ দাম কিমান সেইগিলা সকলো কৈ আছোঁ ভিতৰতে সকলোকে চাই থাকক আপোনালোকে যদি ওপৰৰ পৰা চাই মানে ওপৰৰ পৰা দ্ৰোণেৰে দি চাই মানে এনেকুৱা হ'ব ৱাটাৰ পাৰ্কখন চাং মই দেখাই দিছোঁ বেনাৰখনত আৰু এতিয়া ভিতৰত গৈ আছোঁ আৰু সকলো দেখাই চাই থাকিব আৰু আমি আহিছোঁ তিনিটা ৰূপন মই ৰঞ্জন আৰু এতিয়া আগেদি যাব লাগিব মানে আগত যোৱাবাৰ হাতে মানে ইয়াত মোক যাব নিদিছিলে মানে বন্ধ কৰি ৰাখিছিলে তো এতিয়া যাম আৰু প্ৰথমবাৰ হাতে মানে এই গেটখন বন্ধ আছিল চাওক এইখন মানে গেট ওপৰত যে দিছে এইখন নাছিলে আগত এতিয়া মানে ধুনীয়াকৈ দি দিছে আৰু এতিয়া ভিতৰত প্ৰৱেশ কৰিম আৰু এইটো আমি যাব লাগিব এতিয়া সুমি আহিলোঁ চাওক আৰু এইফালে মই দেখাই আছোঁ আপোনালোকক এক মোৰ পিছপিনে চাওক কেনে মজা আৰু দেখাই আছোঁ চাই থাকক পূৰা গা ধুমাই ফাইনেলি ভিতৰত একদম আহি গ'লোঁ এতিয়া বেগবিলাক থৈ লওঁ ড্ৰেছ চেঞ্জ কৰি ল'ম তাৰপিছত দেখাই আছোঁ ধুনীয়াকৈ চব কি ধুনীয়া নীলা নীলা পানী আপোনালোকে দেখা পাইছে আৰু কিছুমানে গা ধুই আছে আৰু কোনটো ডাঙৰ কোনটো সৰু কৈ আছোঁ চাই থাকক আৰু এতিয়া মানে এটা লকাৰৰ টিকেট লৈ ল'লোঁ মানে লকাৰৰ টিকেট এতিয়া বেগ দি থৈ আপোনালোকে 50 টকা ল'ব ইয়াত বেগ থ'লে মানে 50 টকা লয় ইয়াতে দুটা আছে এটা লেডিজ এটা জেণ্টছ এইটো হৈছে জেণ্টছৰ আৰু এইপিনে লেডিছে থ'ব পাৰিব আৰু ইয়াত মানে টিকেট এটা ল'ব লাগিব যদি বেগবিলাক আনে কিছুমান মোবাইল চোবাইল থ'ব খুজিলে তো এতিয়া আমি এইটোত থ'ম এতিয়া ৰঞ্জন আছে আমি তাৰ ভিতৰত থ'ম আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি ল'লোঁ ইয়াত চাবি মোৰ লগত আছে আৰু এইফালে ৰঞ্জনে ড্ৰেছ চেঞ্জ কৰি আছে ইয়াত এইগিলা লকাৰ এইগিলা মানে ড্ৰেছ চেঞ্জ কৰা আপুনি ইয়াত ড্ৰেছ এইবিলাক চেঞ্জ কৰিব পাৰে চাওক এইবিলাকত আহি আপোনালোকে চেঞ্জ কৰিব পাৰিব এতিয়া আমিও মানে গা ধুবলৈ ওলাই আহিলোঁ পূৰা চাওক এতিয়া গা ধুম এতিয়া এইবিলাক পানী পৰি আছে ধুনীয়া পাক্কা পূৰা তামাম গৰমে আৰু আপোনালোকেও আহিব পাৰে ল'ৰা ছোৱালীক লৈ আহিব পাৰে বহুতে মজা পাব কাৰণ কিমান ঘৰত তুমি থাকিব আহি যাওক আপোনালোকেও আৰু ইয়াত অলপ এনজয় কৰি যাওক এতিয়া আমি গা ধুম এয়া চাওক এয়া ডাঙৰৰ এয়া সৰুৰ আৰু এতিয়া আমি নামি দিম এয়া পূৰা পানীত এয়া সেউজীয়া পানীত ঠাণ্ডা মজা মজা ঠিকে লওঁ পূৰা দেখাটো এইফালে যাম সেইফালে পূৰা জিকি ল'লোঁ এতিয়া আপুনি গা ধুই আছে অকণমান পূৰা গা ধুই আছে আৰু এতিয়া আমি তাত মানে দহাত যাম এইটো তৰা যিহেতু এতিয়া দহাত যাম আৰু এতিয়া পূৰা দহাত নামি ল'লোঁ চাওক ইয়াত এইখিনি পানী হয় এক বুকতকৈ অলপ কম হয় সেয়া চাওক আৰু চাৰিওফালে পূৰা গা ধুইছে এইবিলাক আমিও গা ধুম এবাৰ ঠাইত তলত যাম এইটো ধুনীয়াকৈ পানী পৰি আছে যাম নামি আৰু ৰূপনে পূৰা পাছত আছে ধুনীয়া একদম মজা পূৰা পানী দি আছে এতিয়াও এইটোত গা ধুম আমি এতিয়া এইটো চাওক বহি লৈ গা ধুবি ধুনীয়াকৈ ওলাই আছে পানী মই জিকিব পাৰে আচলতে অলপমান সুবিধা হ'ব হাত চাত জিকিলোঁ তথাপি দেখাই আছোঁ আপোনালোকক আৰু একদম চাই থাকিব আহক আপোনালোকৰ পূৰা এনজয় কৰিব অলপ আৰু এনেকৈ অলপ সাঁতোৰা শিক্ষা হৈ আছোঁ মানে আৰু যিমানে বেলা হৈ আছে সিমানে মানুহ বেছি হৈ আছে অলপ পিছত বহুত বেছি মানুহ হ'ব আপোনালোকে একদম চাই থাকক কেনে লাগছে মজা আহক সকলোৱে গা ধুলে অলপ আৰু এতিয়া বেলেগ জেগাত অলপ আছোঁ বেলেগ জেগাত গা ধুই এইটো ল'ব লাগিব কি বুলি কয় এইটো মৰাৰ পৰা বাচিব লাগিব না এইটো টায়াৰ ল'ম এইটো দি গা ধুম এতিয়া এইটো মৰা সেনেকৈ থাকা কাম কৰি আছে ইয়াত এইবিলাক কিছুমান কাম হোৱা নাই তাৰমানে লাহে লাহে কৰি আছে আৰু এইবিলাক আৰু এতিয়া অলপ বেলেগত গৈছোঁ তাত গৈ আছোঁ এতিয়া আৰু তাত এতিয়া গা ধুম এইটো পৰা চেলি খাব পাৰে পূৰা বৰ ভয়ে লাগে মোক পূৰা যি চৌচকৈ আহে একদম এয়া দেখিছে পূৰা গা ধুই আছে এতিয়া তাত যাম আৰু এইফালে আমাৰ পাৰ্টনাৰ গায়ে ধোৱা নাই ইফালে আছে এই খাৰা হৈ আছে আৰু এইফালে চাওক ধুনীয়াকৈ একদম নিচে কাষতে আছে বঙাইগাঁৱত আছে এয়া ৱাটাৰ পাৰ্ক নতুনকৈ খুলিছে মেনি ফিল্ম বুলি ক'ব পাৰি আপোনালোকে আহক আৰু ইয়াতে অলপ এনজয় কৰক সৰু ল'ৰা ছোৱালীকো আনিব পাৰে সকলো ব্যৱস্থা আছে ইয়াত আৰু ইয়াত আহি গা ধুওক অলপ এনজয় কৰক বহুত বেছি ভাল পাব এতিয়া আমি এইখনেদি আমি চেলচেলি খাম এতিয়া চাই থাকক আছে ওপৰত হেৰি কৰিম বুলি ভাবি আছে কিন্তু ভয় লাগে হয়দিনে ভয় লাগে দুখ পায় না কিয়ে বা ইয়াত নাজানো ৰূপম আহিব মোক আচলতে ৰঞ্জনে তাৰমানে মাতি আছে কিন্তু আহিব পৰা নাই ইয়াৰ ৰূপন আহিল বহুত বেছি ভয় লাগে আৰু ভয় লগাৰ কাৰণে মানে মই চাই আছোঁ বহুত মানে ওখ হয় ওখৰ কাৰণে মই চাওক মই এনেই বহি লৈছোঁ কিন্তু আহিব পৰা নাই সাহস নহ'ল তো এনেকৈ মানে চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ সেনেকৈ মানে মই গুচি আহিছোঁ তলত নাহাকৈ ফাইনেলি মানে এইখনো ঘূৰিছিলোঁ কিন্তু পূৰা ভয় লাগি গ'ল
গ'ল মানে চেঞ্চুৰী খাব নোৱাৰিলোঁ যাওক পুৰা হয় দে মাৰছোঁ বতা মাৰছোঁ এতিয়া আহিব চাবি দে পিছত যদি পাৰোঁ চেষ্টা কৰিম এবাৰ চেষ্টা কৰিম যদি পাৰোঁ কম আচলতে এইখিনি উঠিব মই একদিনাকে মানে উঠি পোৱা নাই যিহেতু বান্দাৰ কিন্তু উপায় উপায় নেকি খেলত চেঞ্চুৰী খেলি উপায় না উপায় বোলে উপায় বুলি উঠে মই কিন্তু ভয় কৰি আছিলোঁ একবাৰ চেষ্টা কৰিম দিয়ক ঠিক আছে ইডাল বলছে জিকি গ'ল ইডাল এই চাৰিবাৰ কৰি এতিয়া ধুনীয়াকৈ আহি আছে পানী সেইকাৰণে অলপ অসুবিধা হৈছে কথা কোৱাৰ কাৰণে পিছপিনে মানে ঠাইখন আছে সেইখন ডাঙৰ মানুহৰ আছিলে কিন্তু সেইখনত মানে অলপ কাম চলি আছে সেইকাৰণে এতিয়া মানে গা ধুব দিয়া নাই ইপিনে এই চাইডটোত গা ধুই আছে আৰু ইপিনেদি গা ধুই আছে ধুনীয়াকৈ চাওক ইপিনে আৰু কিছুমানে DSL লৈ আহিছে পূৰা আপোনালোকে আহিব পাৰে পূৰা অপেন হৈ গৈছে সকলোৱে আহে বহুত মানুহ আহে মানে এই যোৱা ৰবিবাৰে বহুত মানুহ হৈছিলে বোলে তো এতিয়া কম এইপিনে ছোৱালীও ধুনীয়াকৈ গা ধুই আছে চাওক এইপিনে মই দেখাই দিছোঁ আৰু এইপিনে সুধা ল'ৰা এইবিলাক এইটোত কিন্তু খালি ল'ৰাই আৰু ছোৱালীও আছে সেয়া চাওক আৰু এইপিনে আছে এইপিনে ছোৱালী আছে এইবিলাক চেলচেলি আছে মানে মই নোৱাৰিলোঁ তাত একবাৰ চেষ্টা কৰিম তেওঁ পিছত এই পূৰা আহি আছে এইবিলাক চাওক চেলচেলি খাব ৰেডি হৈছে সেই 4জনমান পাৰে নৰে চাওক আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ চাওক এয়া চাওক এই এটা আহি আছে চাওক বান্দাৰ কেনে লাগে ভাল লাগে না চাওক মই কিন্তু পাৰা নাই ভয় খাই আছোঁ চাওক সকলো আহি আছে ইয়াত চাই থাকক এয়া আহিল আয়ু আৰু এদি মানে আহিব নিদিয়ে এইটো সৰু ল'ৰাৰহে বোলে সৰু ল'ৰা ছোৱালীৰ সিপিনে এটা আছে সৰু ল'ৰা ছোৱালীৰ এইগিলা ডাঙৰক আহিব নিদিয়ে এইটো দিহে ডাঙৰক দিছে আজি মানে যিহেতু তাতে কাম চলি আছে না সেইকাৰণে এইটো দি দিছে ইমান মানুহ আহি আছে যিহেতু দুপৰীয়া হ'ল পূৰা 12:30 এটামান বাজিলে এতিয়া সকলোৱে গা ধুব আৰু ইয়াত 3টা ছোৱালী ধুনীয়াকৈ গা ধুই আছে চাওক ধুনীয়াকৈ ৰঞ্জন আছে আৰু এইফালে ধুনীয়াকৈ গা ধুই আছে মজা না আৰু এইপিনে ছোৱালীও গা ধুই আছে আপোনালোকে আহিব পাৰে এয়া চাওক সকলো গা ধুব আহিছে যিহেতু গৰমৰ কথা আৰু এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ আমি অলপ গা ধুই লওঁ আৰু পিছত দেখাই আছোঁ ধুনীয়াকৈ এতিয়া এনজয় কৰিম অলপ আৰু এতিয়া অলপ ৰখি মোবাইলটো থৈ দিওঁ আৰু এতিয়া গা ধুব হ'লে মোবাইল বেয়া হৈ যাব আৰু এতিয়া মোবাইলত মানে লকাৰত মানে মোবাইলটো থ'বলৈ গৈ আছোঁ যিহেতু মানে বহুত ৰিস্ক আছে পানীত পৰিলে মানে একদম বেয়া হৈ যাব যিহেতু আমাৰ ৱাটাৰপ্ৰুফ মোবাইল নহয় সেইকাৰণে মানে এতিয়া থৈ আহিম থৈ আহি অলপ মানে এনজয় কৰি অলপ গা ধুম ধুনীয়াকৈ তাৰপিছত আপোনালোক আৰু দেখাই আছোঁ সেইটো ধুনীয়াকৈ বনাইছে চাওক এটা ধুনীয়াকৈ ইয়াত এনেই উঠিলে ঘূৰিব পাৰে ধুনীয়াকৈ ইয়াত গছ এডাল দিছে ধুনীয়াকৈ গছ আছে ইয়াত চাব পাৰে আপোনালোকে আহিব পাৰে বঙাইগাঁৱতে আছে ধুনীয়াকৈ কিন্তু উঠি আপোনালোকে চাব পাৰে তাত গৈ কিনে ভিডিঅ' কৰিব পাৰে ইয়াত চাওক ধুনীয়াকৈ এতিয়া লকাৰত গৈ থৈ কিনে আৰু গা ধুই কিনে আপোনাক দেখাই আছোঁ আপোনালোকক আৰু ধুনীয়াকৈ যথেষ্ট মানুহ হ'ল চাওক ইয়াত চাৰিওফালে মানুহ হৈ গ'ল যিহেতু বহুত বেলা হ'ল আৰু এয়া চাওক আৰু ইয়াত যদি আপোনালোকে আহিব খোজে ইয়াত 200 টকা টিকেট প্ৰথমে আপোনালোকে 15 টকা টিকেট ল'ব লাগিব মানে তাৰপিছত আহি 200 টকা ল'ব লাগিব মোটামুটি 215 টকা টিকেট কাটিব লাগিব এই ভিতৰত আহিলে ইকো পাৰ্কৰ তাতে মানে 15 টকা হয় দুটা কাটিব লাগেতো তো আপোনালোকে সেনেকৈ আহিব লাগিব চাওক আৰু আহি বহুত এনজয় কৰিব পাৰিব চাওক এতিয়া আমি আৰু অলপ ফটো চটো উঠি যাম আৰু বেছি সময় নকৰোঁ এতিয়া একদম ওপৰত আহিলোঁ চাওক এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে ডাঙৰক নিদিয়ে মই কৈছিলোঁ আৰু এইপিনে এইটো আজি ডাঙৰক দিছে খালি অনলি ডাঙৰক দিছে আৰু এইটো বন্ধ কৰি ৰাখছে এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে এইকাৰণে বন্ধ কৰি ৰাখছে এইটোহে ডাঙৰক দিছে যিখিনি এইটো চলি আছে আৰু মই যাব নোৱাৰোঁ মই মানে নগ'লোঁ ভয়তে থাপাতকৈ উঠে একদম সেইকাৰণে ভয় লাগে সেইকাৰণে যোৱা নাই মই চেষ্টা কৰিছিলোঁ কিন্তু ভয়তে নগ'লোঁ বেলেগৰে দেখাইছোঁ আপোনালোকক আৰু এতিয়া এপৰে দেখাই দিছোঁ ওপৰৰ চাওক কি ধুনীয়া নাজাৰা আহক আপোনালোকক বঙাইগাঁও ইকো পাৰ্কত এয়া একোলেণ্ড গুৱাহাটীত যাব নালাগে গুৱাহাটীত আপোনালোকে গ'লে বহুত দামত টিকেট কাটি মানে গা ধুব লাগিব তাত গুৱাহাটীত যোৱাতকৈ বঙাইগাঁৱতে আহক কম খৰচত একদম 200 টকাতে আপোনালোকে ইয়াত ধুনীয়াকৈ এনজয় কৰিব পাৰিব গুৱাহাটীত আপোনালোকৰ 750 টকা ল'ব তো ইয়াতে আহক আৰু এনজয় কৰক একোলেণ্ডৰ দৰে একদম ছেম একোলেণ্ড বুলিয়ে ক'ব লাগিব এইখন একোলেণ্ডে তো আপোনালোকে ইয়াত আহি এনজয় কৰিব পাৰে বঙাইগাঁও ইকো পাৰ্কৰ ভিতৰত চাওক না নাজাৰা কি ধুনীয়া এইবিলাকে মানে চেলচেলি খাই আছে মই চেলচেলি বুলিয়ে কৈছোঁ এয়া চাওক কি ধুনীয়া পৰিৱেশটো আৰু মানে এটা সময়ত কথা ক'ব অলপ অসুবিধা হয় একফালে মানে বক্স বাজি আছে এফালে মেচিন চলি আছে মানে সেইকাৰণে কেতিয়াবা মানে জৰ শব্দ হৈছে ভিডিঅ'টো আপোনালোকে গমেই পাইছে আৰু এতিয়া আমাৰ গা ধোৱা হৈ গ'ল যিহেতু অলপ বেলা হ'ল মানে দুপৰীয়া হৈ গ'ল এতিয়া যাম আমি এতিয়া ধুনীয়াকৈ ইপিনে গা ধুই আছে ধুনীয়া কৰি চাওক মই এবাৰ পৰিৱেশটো লাষ্টত দেখাই দিছোঁ এতিয়া বহুত মানুহ হ'ল আৰু যিমান মানে বেলা হৈছে সিমান মানুহ বেছি হৈছে আৰু এতিয়া আমি যাম যাই যদি ভিডিঅ'টো একদম শেষত ভাল পায় তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আহক আৰু এনজয় কৰক
এতিয়া আমি লকাৰত যাম, লকাৰত যাই ড্ৰেছ চেঞ্জ কৰি এতিয়া ঘৰত যাম, যিহেতু দুধনা যাব লাগিব ভালেখিনি। তো আপোনালোকে যে ভিডিঅ'টো শেষলৈকে যে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ। ফাইনেলি গুৱাহাটীৰ ফিলিংছটো ইয়াতে লৈ ল'লোঁ, বহুতেই বেছি ভাল লাগিল। আৰু ইয়াতে আকৌ ছাৰ আহি গ'ল, ফণী ফুকন ছাৰ আহি গৈছে আৰু আপোনালোকক দেখাই আছোঁ ছাৰক শেষত, আৰু এইটো শেষত আহি গ'ল ঠিক থাকে। আৰু আমিও এতিয়া যাব ওলালোঁ, ড্ৰেছ চেঞ্জ কৰি লৈছোঁ, এতিয়া আপোনালোক দেখাই যাম আৰু ছাৰক দেখাম এবাৰে আপোনালোকক। ছাৰ খোজকাঢ়ি আহি আছে, চাওক মই দেখাইছোঁ আপোনালোক, মানে এইটো চাফা কৰি আছে, ইয়াত আজি গা ধুব দিয়া নাই যিহেতু। চাওক এইটো ছাৰ মানে কথা পাতি আছে, আপোনালোক দেখাইছে মই জুম কৰি। আৰু এইটো হৈছে ফণী ফুকন ছাৰ, এবাৰ চাব আহিছে ধুনীয়াকৈ, চাওক এইটো ওচৰতে যিহেতু। এইটো হৈছে ছাৰ, এইটো ছাৰ মানে ফণী ফুকন ছাৰ আছে, ছাৰ তাত ছাৰৰ এবাৰ চেল্ফি উঠিম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ছাৰ আহিছে চাব, যিহেতু এতিয়া চাফা কৰি আছে এইটো, আজি এইটো মানে গা ধুব দিয়া নাই, আপোনালোক চাই থাকিব। আৰু ফণী ফুকন ছাৰ চাই আছে, মানে চাফা কৰি আছে ধুনীয়াকৈ, চাওক এয়া ছাৰ। আৰু এতিয়া চেল্ফি উঠিম, আমি ৰখি আছোঁ, তাই মানে অলপমান ব্যস্ত আছে, সেইকাৰণে আমি কোৱা নাই, এতিয়া ক'ম আৰু। ফাইনেলি ৱাটাৰ পাৰ্কৰ পৰা ওলাই আহিলোঁ, ফণী ফুকন ছাৰৰ লগত ফটো উঠিলোঁ, ধুনীয়া মানুহটো একদম ধুনীয়া আচলতে, বঢ়িয়াকৈ আহে উঠে বুলি কৈছে, বহুতে বেছি ভাল লাগিল। আৰু একদম কি ক'ম আৰু মানে বহুত বেছি লেটিনতে উঠিছোঁ। আৰু মানে তেওঁৰ লগত থকা যিবিলাক মানুহ থাকে মানে তেওঁ মানে ধুনীয়াকৈ মোক কৈছে টাৰ্পি পাবে, বঢ়িয়াকৈ ধুনীয়াকৈ ৰখে, ফটো উঠিব পাবে, এনেকৈ কৈছে, বহুতে বেছি ভাল লাগিল। তো বহুত বেছি মনটো ভাল লাগিল আজি। আৰু আপোনালোকে আহক, বহুত বেছি ভাল লাগে, গুৱাহাটীত যোৱাতকৈ ইয়াত আহক আৰু বহুত বেছি ভাল হ'ব। তো ভিডিঅ'টো এইখিনিতে আজি, বাই বাই।